নমস্কাৰ বন্ধু-বান্ধৱীসকল, ডিম্পল পাটিৰ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 10টা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত। আৰু এই 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন সচৰাচৰ এক্সামত আহি থাকে বা আমি এই কুৱেশ্যনকেইটা জনাটো খুবেই দৰকাৰী বৰ্তমান চলি থকা সময়ত। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই 10টা কুৱেশ্যনৰ ওপৰত আমি অলপমান জ্ঞান লওঁ। মই কাগজত লিখি লৈছোঁ গোটেইকেইটা কুৱেশ্যন আৰু এনচাৰখিনি ভালদৰে, আৰু মই কিছুমান কিতাপৰ পৰা আৰু মই যিখিনি পঢ়োঁ তাৰ ওপৰৰ পৰা মই 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে লৈ লৈছোঁ। তো এই 10টা কুৱেশ্যনৰ ওপৰত আজি আলোচনা কৰা হ'ব। তো চাই থাকক ভিডিঅ'টো। আৰু প্ৰথম কুৱেশ্যনটো আজি লৈছোঁ, গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে কাক নিযুক্ত কৰা হৈছিল? আপোনালোকক 4 ছেকেণ্ড সময় দিছোঁ, আপোনালোকে ভাবি লওক। গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তী। তেখেতক গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে নিযুক্ত কৰা হৈছিল। নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ মই। 2 নম্বৰ কুৱেশ্যনটো হৈছে DIGৰ ফুল ফৰ্ম কি? আৰু DIGৰ ফুল ফৰ্ম হৈছে ডেপুটি ইন্সপেক্টৰ জেনেৰেল, যাক কোৱা হয় উপ মহাপৰিদৰ্শক। নেক্সট 3 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ আমি। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হৈছে FIRৰ ফুল ফৰ্ম কি? FIRৰ ফুল ফৰ্ম কি? আমি জানো যে কিবা কেছ হ'লে বা কিবা হ'লে FIR দিয়া বুলি যিটো কিবা হৈছে তেনেকুৱা আমি যিটো কথা কওঁ, তো FIRৰ ফুল ফৰ্মটো কি? আৰু FIRৰ ফুল ফৰ্মটো হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট, যাক আমি অসমীয়াত প্ৰথম তথ্য প্ৰতিবেদন বুলি কওঁ। নেক্সট 4 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। প্ৰথম অসমীয়া মহিলা IPS গৰাকীৰ নাম কি? আৰু প্ৰথম অসমীয়া মহিলা IPS গৰাকীৰ নাম হ'ল ডক্টৰ সংযুক্তা পৰাশৰ। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনটো, এইটো এক্সামত আহিয়ে থাকে এই কুৱেশ্যনটো। গতিকে এইবিলাক মনত ৰাখিব আৰু এনেকুৱা ভাল ভাল কুৱেশ্যন মই লৈ আহিম। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব এটা আৰু কমেণ্ট কৰি দিব। যদি কিবা মোৰ ভুল হৈছে আপোনালোকে কমেণ্টত জনাই দিব। ধন্যবাদ। নেক্সট 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি। APDCৰ ফুল ফৰ্ম কি? আছাম পুলিচৰ যিটো APDCৰ ফুল ফৰ্ম কি? আৰু APDCৰ ফুল ফৰ্ম আমাৰ বহুতে ভুল কৰে, আছাম পুলিচ ট্ৰেইনিং চেণ্টাৰ বুলি ভাবে। আছাম পুলিচ ট্ৰেইনিং চেণ্টাৰ নহয় APDCৰ ফুল ফৰ্ম, আৰ্ম পুলিচ ট্ৰেইনিং চেণ্টাৰহে হয়। APDCৰ ফুল ফৰ্ম, শুদ্ধ ফুল ফৰ্মটো হৈছে আৰ্ম পুলিচ ট্ৰেইনিং চেণ্টাৰ। এইটো খুবেই জৰুৰী আৰু মনত ৰাখিবলগীয়া কথা। যিসকলে পুলিচৰ কাৰণে এপ্লাই কৰি আছে সেইসকলে এইটো জনাটো একদম খুবেই দৰকাৰী, কাৰণ এইবিলাক কুৱেশ্যনে আহে পুলিচৰ এক্সামবিলাকত। তো আহক নেক্সট 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। আপোনাৰ নেক্সট 6 নম্বৰ কুৱেশ্যনটোত আছে লাই ডিটেক্টৰ টেষ্ট, যিটো আমাৰ মিছা কথা ধৰা পেলোৱা যন্ত্ৰ। মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? যাক মিছা কথা ধৰা পেলোৱা মানে লাই ডিটেক্টৰ টেষ্ট, যিটো মিছা কথা ধৰা পেলোৱা যন্ত্ৰ, সেইটোৰ নাম কি? আৰু সেইটোৰ নাম ইয়াত দিয়া আছে পলিগ্ৰাফ মেচিন, যাক অসমীয়াত কোৱা হয় বহুৰূপী যন্ত্ৰ। মিছা কথা ধৰা পেলোৱা মেচিনটোৰ নাম হৈছে বা যন্ত্ৰটোৰ নাম হৈছে পলিগ্ৰাফ মেচিন, যাক কোৱা হয় অসমীয়াত বহুৰূপী যন্ত্ৰ। নেক্সট 7 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ আমি। সুৰাপান ধৰা পেলোৱা মেচিনটোৰ নাম কি বা যন্ত্ৰটোৰ নাম কি? সুৰাপান ধৰা পেলোৱা মেচিন বা যন্ত্ৰটোৰ নাম হৈছে ব্ৰেথ এনালাইজাৰ, যাক অসমীয়াত কোৱা হয় শ্বাস বিশ্লেষক। সুৰাপান ধৰা পেলোৱা মেচিনটোৰ নাম হৈছে ব্ৰেথ এনালাইজাৰ, যাক অসমীয়াত কোৱা হয় শ্বাস বিশ্লেষক। এইটো মনত ৰাখিবলগীয়া কথা বা কুৱেশ্যন। নেক্সট 8 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। অসমৰ মুঠ কাৰাগাৰ জেল কেইখন? আৰু অসমৰ মুঠ কাৰাগাৰ জেল হৈছে 31খন, মানে 31খন। মনত ৰাখিব এইটো। নেক্সট আহিছে আমাৰ 9 নম্বৰ কুৱেশ্যন, আৰু 9 নম্বৰ কুৱেশ্যনটোত আছে ভাৰতৰ সৰ্ববৃহৎ জেলখনৰ নাম কি? আৰু ভাৰতৰ সৰ্ববৃহৎ জেলখনৰ নাম হৈছে তিহাৰ জেল। সকলোৱে জানে ভাৰতৰ সৰ্ববৃহৎ জেলখনৰ নাম হৈছে তিহাৰ জেল। নেক্সট আপোনালোকৰ আজি লাষ্ট কুৱেশ্যন, আৰু এইটো 10 নম্বৰ কুৱেশ্যনটো। তো এই কুৱেশ্যনটো লোৱা হৈছে হু ইজ দ্য ফাৰ্ষ্ট DIG? DIG মানে হৈছে উপ মহাপৰিদৰ্শক। হু ইজ দ্য ফাৰ্ষ্ট DIG অফ আছাম পুলিচ? আছাম পুলিচৰ প্ৰথমগৰাকী DIG হিচাপে কাক নিযুক্ত কৰা হৈছিল? আৰু এইটো হয়তো বহুতে জানেই, RR কামিং। তেখেতৰ নাম হৈছে RR কামিং। ফাৰ্ষ্ট DIG ইন আছাম পুলিচ RR কামিং। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এই 10টা কুৱেশ্যনে লৈছিলোঁ, আৰু অহাকালি মই 10টা কুৱেশ্যন আপোনালোকৰ কাৰণে আগবঢ়াম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু যদি কিবা মোৰ ভিডিঅ'টোত ভুল পাইছে আপোনালোকে কমেণ্ট কৰি জনাব, যাতে এই ভুলবোৰ শুধৰণি কৰিব পাৰোঁ, লগতে মই নিজেও কিছু শিকিব পাৰোঁ। ধন্যবাদ।